গাছ ঘৰত কাম নকৰিলেও এতিয়া বহুত কাম কৰিব দিয়ে স্কুলত দগৰি পানী আনিলো পানী আনি লম্পেন চম্পেন লেতেৰা কৰি গ'লা দাদা ই কামেই নকৰে আমাকো আৰু এতিয়া চবকে প্ৰসাদ দি আছে আমাক এতিয়া লাই নবা দি কেনে এইটো কোনে জানে আমি যে পিকনিকত যাওঁতে দান্তাল বুলি কৈছিলোঁ একে কৈছিলোঁ চৰি দোষ একো নাই বুলি কওঁ একো নাই থেংক ইউ দোষ একো নাই আৰু আমাক চবকে লাই নবা দিছে অ যতীন মই আৰু গাইছ কাউৰী অ কাউৰী বাইদেউ আমাৰ স্কুলত সৰস্বতী পূজাত আহি কেনে লাগিল সৰস্বতী মাৰ হাতত কি থাকে সৰস্বতী মাৰ হাতত কি থাকে নে এই বিলাই নাখায় কিবা ক'ব খুজিছিলা সৰস্বতী মাৰ হাতত কি থাকে জানিছিলো পাহৰিলো গীটাৰ নেকি আৰু কি থাকে দুখন হাতত থাকে আৰু এখন হাতত আৰু এখন কিবা হেৰি থাকে মেগাজিন সৰস্বতী মাৰ বাহন কি সৰস্বতী মাৰ বাহন স্কুটি বগা স্কুটি নহয় ৰঙা স্কুটি মামাই দিয়া স্কুটি হাত বিলাই আছে এইটো হৈছে আমাৰ স্কুলৰ ডালি এইবিলাক আমাৰ স্কুলৰ ডালি কি যে পানী লাগব ডালি 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 পইচা আছে ডালিত পানী দিয়া গম পাইছি ডালিত পানী পচি নহয় ঢালছি বুলি এটা বস্তু দেখিছো দৌৰ কাকো নকবা এইটো ভৰাই লৈছো This glass will say guys. Beg this him up. Oh. Pangna jago ni mane siete. Chal. Moi bhat diba lagu guys. Sidil lole. Hadise. Ane khaba na pod dora khaise 3 bar khala gita. Bisa কথা কি কয় 3 বার মই নিজে দেখছো মই 3 বার বিলো নাই বলে নাম কি গুলোছুন ভাত গালি বাল্লা কুপালি ভাত পঙ্কি এর নাম ডিস্টার্ব কে এটা ডালি আৰু গাইস আমি ইনকে ভাত সাত খালো হ্যাঁ দিছ জানা নাই ভাতত দি খাইছো কে খাইছা দিছি কাৰণে ডালি লাগব নেকি ডালি দাদা ডালি লাগব কাউৰী তই আৰু মানে কি গম পাই না আমি যেতে আজি দিনটো কাম কৰি আছো এটা কাম কৰাৰ হয় কালি মানে আমাক এতে মানে হা খুব সবকে খুব মাছি নেকি ডালি আৰু গাইস আমাক খানা খুৱাব আৰু আজি ভিডিওটো মই মুখখান আপোনালোকক দেখাই নাছলো ও খাবি না কি খাবি না ও গোলাপ ফুল এটা চুৰ কৰিছিল এটো যে কাকো দিবাই নলো ফেল দিছো মই চিগি বেলছো ই গোলাপ ফুলটো চিঙিছি মই ডালিছে মানে কি গম পাই না আমি সবারে এখানে দেখাম ওরো এগলা কালি আমি সাফা করবা লাগবো ও নহয় কালি গাইস আমার ভাত সাত খাওয়া হে গতে ইয়া খালি দেখাইছো কিবা রং মাছি আর ওইটো আমার বাথরুমটো নেট খাও মানে কি গম পাই না আজি আমার সরস্বতী পূজা শেষ করলো কৰি কালি আৰু খানা খাবা আহিবা লাগবো কালি আজি কি আৰু সাফা করবা কালি খানা নখই সাফা করবা আছে খানা খুৱাবও পাৰে খুৱালি না ন দে ঘৰতে আছে
আৰু গাইছ এইটো আছিল আমাৰ মণ্ডপ আৰু মণ্ডপটোক বাই বাই দি কিনে আমি তাৰ ঘৰত গ'লে যাওঁ হাই ব্ৰ' হাই ব্ৰ' আৰু গাইছ আমি মণ্ডপটোক নহয় গোটেই স্কুলখনক ৰ'বা গোটেই স্কুলখনক বাই বাই দিলোঁ কালি আৰু খানা খাব আহিব লাগিব আমাৰ স্কুল আৰু গাইছ আজিৰ ভিডিঅ'টোত মানে মোৰ মুখখন দেখাই নাছিলোঁ কাৰণ সময় পোৱা নাছিলোঁ ভালকৈ ভিডিঅ'টোৱে বনাব নোৱাৰিলোঁ কাৰণ ইমান ফিল মাৰি দিম কাৰণ ইমান কাম দিছিল আমাক মানে আমি গোটেই দায়িত্ব লোৱা হৈছিল ন হৃদয় বাই বাই 10 টকা এখন দি যা মই কাম কৰিছোঁ না নিজৰ ৰাইজক মিছা কথা ক'ব লাগ নাপা মই বহুত কাম কৰিছোঁ যি ঘৰত কাম এটা কামো কৰি নাপালেও এৰে বহুত কাম কৰিছোঁ আপোনালোকে কোনে কোনে শংকৰদেৱত পঢ়ে আপোনালোকে কমেণ্ট কৰিব তাৰপিছত আৰু আপোনালোকৰ স্কুলত সৰস্বতী পূজা পাতিছে না পাতা নাই কমেণ্ট কৰি জনাব তাৰপিছত আৰু আপোনালোকে এটা কথা জনাই দিব যে আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ' চাই থাকে মাজতে ভিডিঅ' বনাই থাকিলে ক'ৰ কি বকি থাকানো তই মানে এখন হানা নেকি আৰু গাইছ এখনি ইমান ভিৰ লগাৰ কাৰণটো হৈছে এই আগত এখন মানে পাৰ্ক আছে সেইটো কাৰণে আজি 14 তাৰিখ ন পাৰি গৈছিলোঁ আৰু আজি সৰস্বতী পূজাৰ লগতে ভেলেণ্টাইন ডে বঢ়িয়া এতে মানে পাৰ্কিং বনাই দিছে গাড়ী থোৱাৰ কাৰণে 20 টকা তাতে নধৰাৰ কাৰণে এতে গাড়ী উলিয়াই দিছে আৰু গাইছ কি জানে না মই যদি ইয়াতে ভিডিঅ' বনাওঁ মানে কাৰোবাৰ যদি উঠি যায় বেয়া কাৰণত মানে কাৰোবাৰ লগত ঘূৰি থকা আৰু তেতিয়াহ'লে মোক মাৰিব গম পাই সিজা কলা 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 হ'লে কৰা ন হৈছে এইবাৰ